চাৰিওফালে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এইখন এখন প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনে অসমৰ চাৰিওচুকে কোণে আনন্দৰ মনোভাৱৰ সৃষ্টি কৰি আহিছে। এই বিদ্যালয়খন হৈছে আমাৰ দৰং জিলাৰ অন্তৰ্গত এক প্ৰথম প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ নাম ৪ নং বৰুৱাজাৰ দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনৰ প্ৰাকৃতিক সৌন্দৰ্য এনেকৈভাৱে সৃষ্টি কৰিছে, যি বিদ্যালয়খনে এক আমাৰ অসমৰ গৌৰৱময় সকলো দৃশ্যৰ পৰা গৌৰৱোজ্জ্বল কৰি তুলিছে। এই বিদ্যালয়খনৰ চৌহদখন ইমান ধুনীয়া, ইমানেই মনোমোহা, যি মনোমোহাই নেকি আমাৰ মন আকুল কৰি পেলাইছে। বিদ্যালয়খনৰ চৌহদৰ ভিতৰত প্ৰথমতে আপোনালোকে চাব পাৰিব দহন চৌকাখন। ইয়াৰ পিছত আছে দেৱালত আঁৰি থকা আমাৰ দেৱালত অসমৰ খ্যাতনামা জীৱ-জন্তুৰ চিত্ৰসমূহ অংকন কৰা আছে। বাৰাণ্ডাৰ ওচৰত থকা খটখটিখন ওলমি আছে ১-২ ক্ৰমিক সংখ্যাৰে, যি ক্ৰমিক সংখ্যাৰে ছাত্ৰৰ খেলৰ সহযোগত তেওঁলোকে শিক্ষাদান কৰিব পাৰিব। বাৰাণ্ডাত ওলমি আছে এইখন বিদ্যালয়ৰ মূল শিক্ষাগুৰুসকল। লগতে বাৰাণ্ডাত ওলমি আছে আৰু বিভিন্নজন মহান ব্যক্তিৰ মহৎ লোকৰ বাণীসমূহ। এই বাণীসমূহে অসমৰ এইটোৱে বুজাব চেষ্টা কৰিছে এই বিদ্যালয়খনৰ শিক্ষাগত অৰ্হতাৰ প্ৰতি। প্ৰথম শ্ৰেণীকোঠাটোৰ ওপৰত দেখা পালোঁ আমাৰ এই বিশাল সৌৰজগতৰ বিভিন্ন গ্ৰহ, নক্ষত্ৰ, উপগ্ৰহ, চন্দ্ৰ, সূৰ্য আদি কৰি সকলো সাতিৰ দৃশ্য, যিখনেই আমাৰ প্ৰাথমিক পৰা চতুৰ্থ শ্ৰেণীলৈ বা ক্লাছ 4লৈ যিখিনি শিক্ষাদান কৰিব লাগে সৌৰজগতৰ বিষয়ে অতি সুন্দৰকৈ ওলমি দেখিবলৈ পোৱা গৈ আছে। ইয়াৰ দ্বাৰাই ছাত্ৰসকলৰ নিজৰ জ্ঞান আহৰণত যথেষ্ট সহায় হৈ পৰিছে। চৌহদখনৰ চাৰিওফালে আছে বিভিন্ন ধৰণৰ গছ, ফল-মূল আদি, যিয়ে নেকি সকলো শ্ৰেণীৰ। লগতে আমি বাৰাণ্ডাত দেখা পালোঁ যিসকলৰ নাম আৰু তালিকা। আজি আমাৰ খুবেই আনন্দিত লাগিছে যে দৰং জিলাৰ অন্তৰ্গত ৪ নং বৰুৱাজাৰ দক্ষিণ চুৱা প্ৰাথমিক বিদ্যালয়খন ইমানেই মনোমোহা, ইমানেই সৌন্দৰ্যবোধ বা সৰু সৰু ছাত্ৰ ছাত্ৰীসকলে দেখি খুবেই আনন্দিত। প্ৰাথমিক শিক্ষাৰ যিখিনি প্ৰয়োজন সেইখিনি সম্পূৰ্ণভাৱে অঞ্চলৰ ৰাইজসকলে তথা শিক্ষকসকলে খুবেই গুৰুত্ব সহকাৰে এইবিলাক হেৰি কৰিছে, ডেভেলপ কৰিছে। তাৰ কাৰণে মই সমূহৰ ৰাইজে ৪ নং বৰুৱাজাৰ সমূহ ৰাইজক মই নিজৰ অন্তৰৰ পৰা মই বন্ধু বান্ধৱীৰ তৰফৰ পৰা
মই ধন্যবাদ জ্ঞাপন কৰি বন্ধুসকল, আপোনালোকে যদি এই বিদ্যালয়খনৰ চৌহদখন চাব বিচাৰে তেনেহ'লে অনুগ্ৰহ কৰি তলত দিয়া ডিছক্ৰিপশ্যনত দিয়া লিংকটোত ক্লিক কৰি চাব পাৰিব। আৰু আপোনালোকে নিজে যদি ভ্ৰমণ কৰিব বিচাৰে তথাপিও তাত সুবিধা কৰি দিয়া আছে, চাব পাৰিব। ধন্যবাদ।